এইফালে আছে আমাৰ দীপজ্যোতি দা। এয়া মই মাছ দিয়ে আপুনি চশমা লৈ লওক। চশমা খুলি দেখাই নাপাম নহয় আকৌ মই। এইটো হয়। তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ধুনীয়াকৈ ভিডিঅ' হিমাংশু দাস ব্লগছ। তো আজি আছে আমাৰ ভাঙা টিভিত দীপজ্যোতি দা আহিছে জিন্তু আৰু যিহেতু ঘৰত। তো আপোনালোকক মই দেখাব চেষ্টা কৰিম। তো ভিডিঅ'টোৰ পৰা শেষলৈ চাই থাকক গাইছ। জিন্তুটোৰ পৰা পিছফালে আছোঁ, ইফালে আছে মানুহ, খুবেই বেছি মানুহ আছে। বুন্দিয়া ভুজিয়া চব আহিছে গাইছ। চবকে দেখাম বুলি ভাবিছোঁ আজি। তো ভিডিঅ'টো শেষলৈ চাই থাকক গাইছ। ইফালে আছে আমাৰ দীপজ্যোতি দা সিতেকাই ফটো উঠি আছে, ময়ো ফটো উঠিলোঁ বাৰু। তো এইফালে আছে আমাৰ দীপজ্যোতি দা। এইটো হ'ল দীপজ্যোতি দা মাছ মাৰি আছে। আৰু আগত আছে বুন্দিয়া ভুজিয়া এইখন গাড়ীত। এইখন গাড়ী আছে আৰু গাইছ আমি মানে বাইক খাই আছোঁ, খুব বেছি ভাল লাগিছে চাইডত। আৰু পিছফালে আছে আমাৰ দীপজ্যোতি দা, আপোনাক দেখালোঁ। আৰু এইটো হ'ল পুলক দা। মজা ন পুলক দা? মজা মানে আমি এতিয়া শুৱালকুছিত যাই আছোঁ। দীপজ্যোতি দাহঁতক ভাঙা টিভিত দীপজ্যোতি দাহঁতক আমি শুৱালকুছিখন পুৰা দেখাম। চাইডত বহুত বেছি ভাল লাগিব আৰু দীপজ্যোতি দা গাইছ মানে জিন্তুৰ লগতে বাইকত যাই আছে গাইছ। মজা বেলেগ, মজা লাগিছে। আৰু আগে আগে আমাৰ ভাঙা টিভিৰ দীপজ্যোতি দা আগে আগে আছে আৰু আমি পিছে পিছে যাই আছোঁ পুলক দা আৰু মই। তো আপোনালোকে ভিডিঅ'টো খুবেই চাই থাকক, খুবেই বেছি এনজয় হ'ব। আৰু এইখন হ'ল আমাৰ শুৱালকুছি গেটখন। তো চাই থাকক, কটন কাপোৰ কিনিব। তো এইফালে আছে আমাৰ দীপজ্যোতি দা। এয়া মই মাছ দিয়ে আপুনি চশমা লৈ লওকচোন। চশমা খুলি দেখাই নাপাম নহয় আকৌ মই। এইটো হয়। তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ধুনীয়াকৈ ভিডিঅ'বিলাক বনাই আছে, কষ্ট কৰি আপোনালোকে চাব। আৰু ইয়াৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ভাল কৰিছে নে বেয়া কৰিছে, বহুত কষ্ট কৰি বনাই আছে। কি নাম চেনেলটো? হিমাংশু দাস ব্লগ। হিমাংশু দাস ব্লগ। আৰু সেই এটা আছে আকৌ হিমাংশু দাস, সেইটো হিমাংশু নহয়, এইটো এটা বেলেগ। দীপজ্যোতি দা কটন দোকানত আহিছে। কটনৰ দোকানত কাপোৰ কিনিব। আজি এটা প্ৰগ্ৰাম আছে তিনিআলিত চকত। ঘৰত ঘুমাই দিয়ক। আমাৰ ঘৰত সোমাই আছে, কি গৌৰৱৰ কথা। বহুতে বেছি ভাল লাগিছে, বহুতে বেছি ভাল লাগিছে। সোমালো, সোমাই পেলাই এটা সপোন পালো। ই কালি কইনা এটা আনা। হেল্ল' চব একদম চাহ খাই আছে। এইটো ইয়াত আছে ভুজিয়া বুন্দিয়া চাহ খাই আছে। স্কুলত আহিছোঁ, আমাৰ স্কুলত আছে এতিয়া প্ৰগ্ৰাম আৰু ভাঙা টিভিৰ লগত আমি আহিছোঁ। পূৰা একদম ৰাস্তা ৰাস্তাই আহিছোঁ। আৰু এতিয়া যাই পেলাই আমাৰ এইফালে আছে পুলক দা। তো আমাৰ এইখন স্কুলখন আহি পালোঁ। আৰু ইয়াত ফাংচনত এক্টিং কৰিব ভাঙা টিভি দীপজ্যোতি দাহঁতে। চাই থাকক গাইছ ব্লগটো। প্ৰায় ইফালে একদম প্ৰগ্ৰাম আৰম্ভ হৈছে গাইছ। ইয়াৰ পিছত পূৰা একদম ভাঙা টিভি আহি যাব গাইছ, খুবেই বেছি ভাল লাগিব। তো চাই থাকক গাইছ, ভাঙা টিভিৰ প্ৰগ্ৰাম চলি আছে। চাই থাকক গাইছ। এইটো হ'ল দীপজ্যোতি দা আৰু বাছ চাইডতো হ'ল বনিয়া ভাই, এইফালেতো হ'ল ভুজিয়া বা। ময়ো গম নাপাওঁ। যেতিয়া মই সৰু আছিলোঁ তেতিয়া মই সুধে নাপালোঁ, মায়েহে জন্ম দিলা নে দেউতাহে জন্ম দিলা। এইটা কি সুধে কৈছোঁ বাৰু। আপোনাক কেইটামান প্ৰশ্ন হ'ব, আপুনি উত্তৰ দিব পাৰিবনে? উত্তৰ দিব পাৰিম। ইমানে যদি প্ৰশ্ন সোধা তই দেখোন ঠেক মাষ্টৰণী হ'ব পাৰিলি হয়। হেৰি ঠেক নহয়, এই তেজ। অঁ, মোৰ কথাটো চিনি গৈছে বাৰু। La 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 অঞ্চলত আহিছে আমাৰ ভৱেশ কুমাৰ ডাঙৰীয়া ছাৰ চব।
la 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 la